এনেকৈ কাটি থৈ দিছে কাটি কিনে ইয়াৰ আঠাটো যোনটো না ইয়াত জমা হয় কিনে ইয়াত মায়ে আৰু গৰু আনব যাব দিছিল হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমি উকিয়াম যাম মোৰ লগত আছে কেইটামান বন্ধু আহি আছে সিহঁতে তো এতিয়া যাম উকিয়াম আপোনালোককো দেখুৱাম উকিয়াম পিকনিক প্লেচ তো ধুনীয়া লাগে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ইফালে আছে আমাৰ সৰু ভাই আছে সৰুৰ লগত যাম আজি উকিয়াম তো এতিয়া ৰেডি আৰু বিন্দাছ তো চাই থাকক ভিডিঅ'টো তো আহি ছয়গাং পালোঁ আৰু ছয়গাঙৰ ইফালেদি সোমা ৰাস্তা এটা পাব সেইটোদি সোমাব আৰু সেইটো দিয়ে উকিয়াম যাব লাগে আৰু মানে গাইজ উকিয়াম যোৱাৰ আগতে এইটো মন্দিৰত তাৰমানে এবাৰ সেৱা কৰি ল'ব লাগে আৰু কৃষ্ণ কৃষ্ণ সেৱা কৰি ল'ব ৰাইজসকল উকিয়াম পাবলৈ বেছি দূৰ নাই আৰু ইয়াত লিখাই আছে 10 কিলোমিটাৰ আৰু মানে মোটামুটি ছয়গাঁৱৰ পৰা 1 ঘণ্টাৰ ৰাস্তা ইয়ালৈকে আহিব লাগে 1 ঘণ্টা মিনিমাম লাগে আৰু আপোনালোকক এতিয়া আমি যাই থাকোঁ উকিয়ামলৈকে মোৰ লগৰজন আগত গুচি গ'ল 10 কিলোমিটাৰ আৰু তেনেকৈ যাব লাগিব আৰু এতিয়া যাই থাকোঁ বলক তাড়াতাড়ি দেৰি হৈ যাব নহ'লে মায়ে আৰু গৰু আনব যাব দিছিল তো গাইজ এতিয়া মই ইয়াত চাব পাৰে চাৰিওফালে কিছুমান গছ আছে আৰু ইয়াৰ গছবোৰৰ মানে চাইডতে আছে কিছুমান বাতি লগাই আছে গছডালৰ কাষতে এইবোৰ কিয় দিছে কিয় দিয়া নাই গোটেইখিনি কথা কম আপোনালোকক একবাৰ চাই লওক সম্পূৰ্ণ জেগাটো এয়া চাওক চবখিনি মানে ৰবৰ গছ এয়া চব ৰবৰ গছ আৰু ইয়াৰ গছবোৰত কিছুমান বাতি লগোৱা আছে এইবোৰ বাতি চাওক এইবোৰ বাতি লগোৱা আছে গছডালত এই আচলতে এইবোৰ গছৰ নাম হ'ল ৰবৰ গছ এই ৰবৰ গছৰ পৰা ৰবৰ উৎপাদন কৰা হয় এইবিলাক ৰবৰ ইয়াৰ আঠাটো আহি এনেকৈ অলপমান কাটি থৈ দিয়ে আৰু গাছটো এনেকৈ কাটি থৈ দিছে কাটি কিনে ইয়াৰ আঠাটো যোনটো না ইয়াত জমা হয় কিনে ইয়াত ৰবৰৰ সৃষ্টি হয় চাওক ইফালেদি ৰবৰ পৰে এনেদৰে তো এই হ'ল উকিয়াম আহোঁতে আপোনালোকে চাই যাব কেনেকুৱা প্ৰচেছ তো ইয়াত আহি আপোনালোকে দুটা ৰাস্তা পাব এইটো ফালেৰে এটা যাব পাৰি আৰু এইটো ফালে তো উকিয়াম আহি পালোঁ এতিয়া মানে উকিয়াম নাপাওঁতে তাৰমানে আপোনালোকে এখন বজাৰ পাব সেই বজাৰ বহি আপোনালোকক বজাৰখনো দেখুৱাই লওঁ তাৰপিছত উকিয়ামখনো দেখুৱাওঁ আমিও কিবা এটা খাই লওঁ সেই কলৰ চিপছ খাইছোঁ তো গাছ এই বজাৰখনে মানে অসম আৰু মেঘালয়ৰ মানে সীমান্তৰত আছে আৰু সেয়ে আৰু মেইন বস্তুখিনি দেখুৱাই আছে বলক তাড়াতাড়ি যাওঁ তো গাইছ এইখনে উকিয়াম ইয়াতে পিকনিক চিকনিক খোৱা হয় গান চান শুনিয়ে আছে কপিৰাইট লাগিয়ে যাব তো ভইচ অভাৰ কৰিম ভিডিঅ'টো চাই থাকিব আৰু মানে গাইছ এইখিনি প্লেচতে মানে গাড়ী চাৰি ৰাখি থৈ দিছে আৰু তলৰ ফালে দেখুৱাব লগা মন বস্তুখিনি আছে আৰু যোনখিনি মানে প্ৰাকৃতিক সৌন্দৰ্যখিনি সেইখিনি তলৰ ফালে আছে আৰু তলৰ ফালে বঢ়িয়াকৈ নদী চদী আছে আৰু সিহঁতৰ ফালে মেঘালয় এইটো ফালে আমাৰ আছাম আৰু এখন হেংগিং ব্ৰিজো আছে গোটেইখিনি দেখুৱাম আৰু চাই থাকক ভিডিঅ'টো কিমান আৰু এই বক্সৰ হাল্লা হুল্লা মানুহৰ জন্তুৰ এই ৰাম হাল্লা শুনি থাকিব আৰু বলক অলপমান আগুৱাই যাওঁ আৰু এই নদীৰ মানে এই পৰিৱেশৰ শব্দ শুনো আমি অলপমান শুনকচোন আপোনালোকে একবাৰ কেনেকুৱা লাগে তো ৰাইজসকল এই হ'ল উকিয়াম আৰু এনেকুৱাই পানী বৈ থাকে আৰু ইয়াত অলপকৈ এনেকৈ ধাৰ আহি থাকে অলপ পানীৰ তো ইয়াত আহোঁতে সাৱধান অলপ পানী চানী যোৱাৰ আগতে অলপমান সাৱধান তো বহুত ধাৰ থাকে কেতিয়াবা হঠাৎ স্পীড আহি যাব পাৰে এখন বস্তুখনো দেখুৱাব লাগিব আপোনালোকক ইয়াৰ চাইনবোৰ্ডখনত চাব আপোনালোকক অলপমান কাষলৈ লৈ যাম ইয়াত লিখা আছে চাব এইখন অসম মেঘালয় সীমান্তৰ নদীসমূহত মাছ মৰা বন্ধ বুলি ইয়াতে মাছো মাৰিব নোৱাৰি তাৰমানে আৰু গাইজ এইখন হেংগিং ব্ৰিজ মানে জালেৰে আৰু ৰছীৰে কাঠেৰে এনেকৈ নিৰ্মিত আৰু হেংগিং ব্ৰিজ 3টা খুঁটা আছে মাত্ৰ এনেকৈ লটকি থাকে আৰু এইবাৰ দোস্তো ছেকেণ্ড পিকনিক প্লেচ আহি পালোঁ উকিয়ামৰে চাই থাকক আৰু গাইজ ইয়াত আগৰ ফালে এখন দলং বনাইছে এই দলংখনত উঠাৰ কাৰণে মোটামুটি পাৰ মেম্বাৰ 10 টকাকৈ বোধ হয় আৰু ইয়াত ট্ৰেডিশ্যনেল কাপোৰ পিন্ধি মানে খাচীৰ ট্ৰেডিশ্যনেল কাপোৰ পিন্ধি কিনে আপোনালোকে ফটো উঠিব পাৰে
গাইজ আপোনালোকক দেখুৱালো মই উকিয়াম। তো কেনেকুৱা লাগিল ক'ব। এটা পিকনিক প্লেচে হয়, বেছি একো দেখুৱাব নোৱাৰিলো। সেয়ে আৰু বাকী হেংগিং ব্ৰিজখনো আছে, সেইখন বন্ধ আছে। বাকী কৈয়ে দিছো ভিডিঅ'টোত। তো নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰিব। ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব।